নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ বুলি। আজি কলেজলৈ বুলি ওলাইছোঁ। এয়া বসন্তীখন লৈ লৈছোঁ আৰু আজি কলেজত এক্সাম আছে, ছেছনেল এক্সাম, আৰু এইবাৰ কলেজৰ শেষৰটো এক্সাম বুলি ক'ব লাগিব। আৰু কাইলৈ এটা আছে, মানে এতিয়া শেষৰটো ছেছনেল এক্সাম, আৰু ইয়াৰ পিছত আৰু নাপাম কেতিয়াও, যিহেতু কলেজো শেষ হ'বৰে হ'ল। আৰু এতিয়া এক্সাম দিবলৈ বুলি ৰাতিপুৱাতে ওলাই লৈছোঁ ঘৰৰ পৰা। এয়া আহি এতিয়া মই চেপন পাই গ'লোহি। চেপনত এতিয়া স্কুটিখন থৈ বাছত উঠিছোঁ। আৰু এতিয়া অলপ ভয় ভয়ো লাগি আছে, কাৰণ আজি মেজৰ 2খন পেপাৰৰ পৰীক্ষা আছে আৰু কি হ'ব ঠিক নাই। আৰু তাতে শেষৰটো ছেছনেল এক্সাম পাইছোঁ, তাতে অলপ বেয়াও লাগি আছে। আৰু দুদিন পিছত আমাৰ ফেয়াৰৱেলেই হ'ব। আৰু তেনেকৈ আহি মই পালোহি কলেজ। আৰু কলেজৰ ইয়াতে মোলৈ লগৰজনী ৰৈ আছে। তাই ৰৈ ৰৈ আমনি পাইছে চাগে, ৰ'ব লগা হয় সদায়। আৰু এতিয়া আহি মই কলেজ পালোহি আৰু ভাবিলোঁ ভিডিঅ' এটা ক্লিপ কৰি ৰাখি থওঁ, যাতে এইবোৰ সময়বোৰ পিছত চাব পাৰিম। আৰু দুদিনহে আছে মাত্ৰ, দুদিন পিছতে ফেয়াৰৱেলে হ'ব। আৰু এতিয়া আহি আমি কলেজ পালোহি আৰু ইয়াতে ছেছনেল দিবৰ কাৰণে আমি বেঞ্চত বহি লৈছোঁ। আৰু অলপ সময়হে আছে, লগৰবোৰ আহি আছে, প্ৰায়খিনি অহা নাই এতিয়ালৈকে, আৰু বেলেগে পঢ়িছে আৰু আমি ইয়াত লেকচাৰ দি আছোঁ আহি। প্ৰথমটো এক্সাম শেষ হ'ল, তাৰপিছত দ্বিতীয়টো এক্সাম দি আমি টাউনলৈ বুলি অলপ ওলাই আহিলোঁ। আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব তেওঁক। আচলতে ভিডিঅ'বিলাক তেওঁ নতুনকৈ প'ষ্ট কৰিবলৈ আৰম্ভ কৰিছে, যিটো ইনষ্টাত লগতে ফেচবুকত। আপোনালোকে সকলোৱে তেওঁ একাউণ্ট চেক কৰিব আৰু ফ'ল' এটা কৰি দিব। যদি ভাল লাগে দেন লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব ন, শ্বেয়াৰ বাটনটো টিপিবলৈ নাপাহৰিব। এতিয়া কেনেকুৱা লাগিছে কওকতো? ভাল লাগিছে, যিহেতু ভাল লগা নাই, বেয়া লাগিছে। যাব হৈছে শেষ হ'ল, আমাৰ যাবলগীয়া কান্দিব লাগিব, খুব ভয়ংকৰ যেতিয়া কান্দিব লাগিব, ভয়ংকৰ যেতিয়া কান্দিম। তাৰপিছত শেষ সময়ত যিহেতু কম কথাখিনি, তো সেইখিনিয়ে কম কথাখিনি। যেতিয়া বিদায় মিটিং হ'ব 11 তাৰিখে কম, চবেই ক'ব লাগিব কথাখিনি। আৰু তাকে এওঁলোক এতিয়া বিহু বজাৰ কৰিবৰ কাৰণে আহিছে। মই গেছ কৰিছোঁ, হ'ব পাৰে নহ'ব পাৰে। মুখখন চাই পিনে এনেকুৱা লাগিছে গাইজ তেওঁলোকে বিহু বজাৰ কৰিব আহিছে। ত' আপোনালোকে যাওকচোন, তেওঁলোকে বিহুত কি বজাৰ কৰিছে চাওকগৈ। আৰু ইয়াতে আমি দোকান এখনত সোমালোঁ। তাৰপিছত সোমাই মেলি এতিয়া আমি গহনা চোৱাত লাগিলোঁ। মানে চাবলৈ আহিছিলোঁ বেলেগ, আৰু পচন্দ হৈছে বেলেগ বাৰু। আৰু তাতে বস্তু কিবা কিবি লৈ ওলাই আহি এতিয়া ঋতিকাই ক'লে কি চেণ্ডেল আৰু যাওকচোন, ইয়াত ফুল পাই ইমান ধুনীয়াকৈ লাগিছে। তাইক জোকাৰি আছিলোঁ কথাটো কৈ কেনে। আৰু এতিয়া বজাৰ চজাৰ কৰি হ'ল, আৰু এতিয়া বাছত উঠি ঘৰলৈ বুলি আহিছোঁ। এতিয়া স্কুটিখন ইয়াতে আছে, ইয়াতে লওঁ আৰু মই ঘৰলৈ যাওঁ। আজিলৈ এৰিছোঁ আপোনালোকক। নতুন এটি ভিডিঅ'ৰ জৰিয়তে আকৌ পুনৰ লগ পাম।